হ'ব দে বাবা ইমান নাকানিবি এতিয়া যি হ'ল হ'ল আৰু আজিৰ পৰা এনেকুৱা নকৰিবি গম পাইছনে মই পইচা কেইটামান দিম সৰুকে এটা বনাই ল'বি হ'ল আৰু দে বিহু উৰুকা দিনাখন এনেকৈ কান্দি থাকিব নাপায় নহয় আমি মানে ভেলাঘৰ কাটিছিলো ক'ত খানিছ গামোচাখন গামোচা নহয় মূৰত মোহাই থৈ দে ইহঁত চাৰিটা মানে মিলি গাঁৱৰ চাৰিটা মানে মিলি নৰা কাটি পেলাই ভেলাঘৰ এটা সাজিছিলে এতিয়া আজি উৰুকা দিনা সন্ধিয়ালৈ অকণমান ফূৰ্তি চূৰ্তি কৰি পেলাই এই ভেলাঘৰটো জ্বলাই দিয়া কথা ধৈৰ্য থাকিলে ধৈৰ্য নাই এতিয়া ভেলাঘৰ বুলি নিজৰ ঘৰটোকে জ্বলাই দিলে সিহঁতে আৰু তাতকে ডাঙৰ কথাটো শুনক মেচ চলোৱা মানুহটো কোন সেইটো সোধা এই নিজে নিজে নিজৰ ঘৰটো ভেলাঘৰ ভাবি জ্বলাই দিয়ে সেইকাৰণেতো মই এবাৰ বিহুত খোৱা নাই এই গোটা এইটো হ'ল সেইসোপা খালেহে বোলে বিহু উৰুকা হয় হা বেয়া বস্তু নিচা সোপা নকৰাকৈ জানো আমি আনন্দ ফূৰ্তি কৰিব নোৱাৰোঁ এতিয়া দেহৰো ক্ষতি হ'ল ঘৰটোও ক্ষতি হ'ল সেইসোপা খালে দেহৰ ভিতৰত কিমান ক্ষতি হয় তই জান দাদা এতিয়া জ্বলি যোৱা ঘৰটো বাৰু আকৌ নতুনকৈ সাজি উলিয়াব পাৰিম কিন্তু এই দেহাটোৰ যে ক্ষতি হ'ল সেইটো জানো আকৌ নতুনকৈ সাজিব পাৰিম ঠিকে কৈছ উঠি অহা ভাইসকলক কৈছোঁ নিচা কৰিলেহে বিহুৰ উৰুকাৰ আনন্দ কৰা নুবুজায় নিচা নকৰাকৈও আমি পৰিয়ালৰ সৈতে ৰাইজৰ সৈতে একেলগে মিলি বিহুগীত জুৰি ৰাইজৰ আশীৰ্বাদ লৈ মেজিৰ আনন্দ লৈ একেলগে ভোজ ভাত খোৱাটোহে আচল কথা আহক আমি সকলোৱে সংকল্প লওঁ এই নিচাবোৰ বেয়া বস্তুবোৰ আমাৰ সমাজৰ পৰা আঁতৰাওঁ সকলোলৈ ভোগালী বিহুৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ জয় অসম জয় অসম আজি তই এইবিলাক বেয়া বস্তু নাখাবি আপোনালোকে নাখাব দেই নাখাব দেই